নমস্কাৰ স্বাগতম জনাইছোঁ আজি এইটো নতুন ভিডিঅ'লৈ মই আপোনালোকক আজি ভিডিঅ'টো দেখাম আমি কেনেকৈ গৈ আছোঁ মানে কেনেকৈ মানুহবিলাক আমি গৈ আছোঁ আজি কলবাগান এখনত আমি এইটো নদীৰ বাট হয় এইখন নদী কুলসী নৈ বুলি কয় কিন্তু আগতে ইয়াত পানী বহুত আছিল বাৰিষা টাইমতো এইটো বাৰিষা ছিজনে হ'ল বাৰিষা ছিজনটো শেষ হ'ব আৰু মানে আগতে বহুত পানী আছিল আজিকালি পানী একদম নাথাকে একদম শুকাই যায় এইটো নদীত আগতে বহুত মাছো পাইছিল এতিয়াও পায় তথাপি এতিয়া অলপ কমকৈ পায় আৰু এতিয়া পানী চানী নাই শুকাই গৈছে একদম আমি য'ত যাই আছোঁ এতিয়া মানে তাত সব নদীৰ মাজতে আৰু এই যিমান যি খেতি কৰা হৈছে কল খেতি নদীৰ মাজত বেছিভাগ মেক্সিমাম মানুহে তাত কল খেতিয়ে কৰি আছে এতিয়া আৰু আগতে বেলেগ মানে সৰিয়হ চৰিয়হ কিবা কিবি খেতি কৰিছিল মই ইমান ভালকৈ নাজানো কি খেতি কৰিছিল এইটো নদীতে তেতিয়া পানীয়ে নাই চাওক আপোনালোকে ভিডিঅ'টো আৰু শেষলৈকে চাব আপোনালোকে আৰু যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব লাইক কৰিব আৰু বেয়া লাগিলে কমেণ্ট কৰি জনাব ভিডিঅ'টো শেষলৈকে চাই থাকক আমি এতিয়া কলবাৰীৰ মাজত সোমাম আৰু ইয়াত চব কলবাগানেই কলবাৰী কলবাগান সব মানে সব বেছিভাগ মানুহে ইয়াতে কল খেতিয়ে কৰে মানে খেতিৰ বাহিৰে বেলেগ খেতিটো অলপ ভালকৈ নহয় কিজানি সেইকাৰণে ইয়াতে কল খেতিয়ে কৰা হয় আমি এতিয়া গৈ আছোঁ কলবাগানৰ মাজে মাজে আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব ইয়াত মানে অলপ বাগানবিলাক চাফা কৰি ৰাখিছে ইয়াত মাজে মাজে চাফা কৰি থাকিব লাগে সপ্তাহত একদিন দুইদিন কিবা এনেকৈ চাফা কৰে আৰু ইয়াত সাৰ চাৰ মাৰি থাকে ইয়াত অলপ চাফ চিকুণ হৈ থাকিলে মানে দেখাটো ভাল লাগে আৰু কলবিলাকৰ কাৰণেও ভাল এতিয়া চব চাফা কৰি ৰাখিছে ধুনীয়া একদম মজা লগা হৈ আছে একদম ধুনীয়া চাফা এই লাইনবিলাক সব লাইন বাই লাইন এনেকৈ পাতি যায় পুতি যায় শাৰী শাৰীকৈ ক'ত দত্তই মারব আরে হাগে হাগে আজি বলে সিফালে হাগে তোর ফালে তোর সিফালে এইটো নদীটো আছে ছাইডত নদীটো ছাইডত থাকিলে অলপ ভাল হৈছে আৰু নদীটো ছাইডত থকাৰ কাৰণে আৰু ইয়াত পানী মাৰাৰ কাৰণে তাৰমানে সুবিধা হয় খৰালে যেতিয়া পানীবিলাক কলত পানী লগা হয় পানী শুকাই যায় না তেতিয়া তাৰমানে ইয়াতে মেচিনেদি কল পুলি থাৰ মাৰিব পাৰি সুবিধা হয় তেতিয়া সাৰখিনি ইয়াতে মিক্স কৰিব সেইটো কি সুপার সাৰখিনি মিক্স কৰি ইয়াত চাৰিবিধ সাৰ আছে সাৰখিনি মিক্স কৰি ক'ত কেনেকৈ কল পুলিত দিয়ে মই আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব কাঞ্চন চুপাৰ ইউৰিয়া চুপাৰ পটাছ আৰু এইটো DAP DAP কি বুলি কয় নাজানব নিজৰ বাগান কোনটো দিলে ভাল কোনটো দিয়া বেয়া সি জানে না সি জানে এই পোকা দি পিনে হ'ব বাকী নাই দেই 10টা বাজি গেল তাহলে কি হল তাহলে কি কম শেষ নেকি আমি বনাই দিলোঁ এতিয়া চোলা নহয় এই কলগছৰ পৰা বনালোঁ আমি এইটো চৌকা বনাই দিছোঁ
আমি বাহিৰত কেতিয়াবা থাকিলে বা পথাৰত এনেকুৱা কিবা গাঁৱৰ মানুহে এনেকৈ মানে ৰেডিমেড হঠাৎ মানে কেতিয়াবা লগা হৈ গ'লে এনেকৈ আমি চৌকা বনাওঁ। এতিয়া জুইটো জ্বলি গ'ল, এতিয়া আমি ইয়াত বনাম গাহৰি মাংস। এতিয়া গাহৰি মাংস বনাওঁ, আপোনালোকে চাই থাকক। এই হৈছে গাহৰি মাংস, এইটো মাংসটো চাই লওক। ইয়াত চৰ্বি মাংস আছে আৰু বেলেগ হেৰি মাংস আছে, এইটো কি কয় কাঠ মাংস নেকি। মানে আমি গাহৰি মাংস বনালে অলপ তেলটো কমকৈ ইউজ কৰোঁ, আৰু ইয়াত গাহৰিৰ পৰা যিটো তেল ওলাই না, বেছি তেল ওলাই যায়, সেইকাৰণে আমি অলপ কমকৈ দিম মিঠাতেলটো ইউজ নকৰিলে হয় কিন্তু গাহৰি মাংসত, তথাপিও অলপ ইউজ কৰিছোঁ। এতিয়া আমি মানে পিঁয়াজখিনি আৰু আলুখিনি অলপ দেৰিকৈ দি দিওঁ। দেৰিকৈ মানে নহয়, আজি সোনকালে দিলোঁ আলুখিনি আমি বেলেগ দিনা বনালে অলপ সোনকালে দিওঁ। পিঁয়াজখিনি মানে দেৰিকৈ দিলোঁ আমি আজি। পিঁয়াজখিনি লাষ্ট টাইমত দিলোঁ, লাষ্ট টাইমত মানে মাংসখিনি দিয়াৰ পিছতে দিলোঁ, নহ'লে পিঁয়াজটো আমি ফাৰ্ষ্ট টাইমতে দিওঁ তেল দিয়াৰ পিছতে। বনি যায় আৰু আমাৰ যেনেকৈ মন যায় তেনেকৈ, আৰু যেনেকৈ ইচ্ছা তেনেকৈ বনাই দিওঁ আমি। আৰু খানা মুঠতে মাংসটো ভালকৈ সিদ্ধ হ'লেই হ'ল আৰু টেষ্টটো উঠিলেই হ'ল। Iya, kami. पानी जब सूख जाएगा ना, तब हो जाएगा हमारा ये पोर्क आज का। অলপ টাইম লাগব, পানী দিছোঁহে। চুলিত কিবা প্লাষ্টিক মাৰি ল'ব লাগে, সাৰ মাৰিলে চকুত আহেচোন, মাৰি ল'ব লাগে। हमारा पोर्क हो गया अभी। बापरे पड़ी যাব। हो गया। দেখাত কিন্তু মজা হৈছে দেই, খাইবা কেনে লাগে আৰু। খালি না কেনে হৈছে? সিদিনা নিচিনা বেয়া বুলি বেয়া হৈছে যদি, সেইদিনা যে ছাগলী মাংস বনাইছিলোঁ ৰুটি আৰু কিবা ফেচিলিটি বিৰাট লাগে ইয়াত। ফেচিলিটি কিবা নহয় কিবা এটা আপত্তি থাকো সদায়। গিল্ডি চাল চিৰিয়েল চোৱা আৰম্ভ। লক্ষ্য সঞ্জয়ৰ চিৰিয়েল চোৱা আৰম্ভ। মহাভাৰত লগাই ল'ব। মজা ঢিলে ঢিলে হৈছে না মাংসটো। এই কিবা চিৰিয়েল চাই দে। ইফালেতো বহুত দে পাত বেছি দিছে নেকি? বেছি পাত দিলি নেকি? দেখা যাক আমাৰ দি ফেলে। এই চিৰিয়েল চোৱাত ব্যস্ত। এই চিৰিয়েল মানে য'তে বহা যায় তাতে তাৰমানে চিৰিয়েল একদম চিৰিয়েল আৰম্ভ কৰি দিয়ে আৰু মানে।
ইমানো বেয়া হোৱা নাই আমি এতিয়া খাই লওঁ খোৱা হ'লে ভিডিঅ' কৰিম এতিয়া খোৱা টাইমত আৰু ভিডিঅ' নবনাওঁ আৰু খোৱাৰ পিছত ভিডিঅ' কৰি আছোঁ চাই থাকক আপোনালোকে আমি এতিয়া ওলালোঁ যাব খাই ল'লোঁ ভাল লাগিল খাই অলপ সাৰ বাকী আছিল এই সাৰখিনি মানে কান্ধত ল'ব এইবাৰ আমি চব ইয়াৰ পৰা ওলাওঁ আৰু এতিয়া সিহঁতে বাকী চব আগত যাব মই পিছে পিছে গৈ থাকিম ওইফালে চকাত ওটা তো আমাৰ বাহনবিলাক ইয়াতে থৈ গৈছোঁ চাইকেল বাইক আমি ইয়াতে থৈ গৈছোঁ ধুনীয়াকৈ গছৰ ছায়াত একদম বিন্দাছ আছে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজিৰ ভিডিঅ'টো ইমানেই আছিল আজিলৈ ইমানেই টাটা বাই বাই